একবাৰ শ্ব'ৰুমত আছোঁ গাইজ মোবাইল চোবাইল পৰি অৱস্থা নাই আকৌ ভিডিঅ' নহয় হেল্ল' হোৱাটছ আপ গাইজ ৱেলকাম বেক টু দি আৱাৰ এনাডাৰ ভিলগ আৰু পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু বৰ্তমান আজি মই যাই আছোঁ তপোবন মই নিজে নাজানো জেগাখিনি ক'ত আছে প্ৰথমবাৰ শুনা পাইছোঁ গতিকে মই আজি যাম সিফালে মানুহৰ ঋতু আহিছে আৰু এজন লগৰ আহিছে চিনি পাওঁ কিন্তু আজি প্ৰথম লগ পাম তাক তাৰপিছত দেখা নাযায় মই অকলে যাম সি অলপ অফিচত আছে হয়তো সি আহিবও পাৰে মোক জইন হ'ব পাৰে ত' ফোন এটা আহিছে বাৰু চ' বলক মই বাইক লৈ যাম উপায় নাই যিখন আছে সেইখনে নিব লাগিব চ' বলক যাই থাকোঁ লেটছ গ' আৰু গাইজ নাজানো আজি মই কি হয় মই এডাল জেকেট পিন্ধিছোঁ মোৰ বহুত ঠাণ্ডা লাগিব পাৰে কাৰণ এই জেকেটটো মই বহুত বছৰ মূৰত পিন্ধিছোঁ আৰু ঠাণ্ডা লাগিব পাৰে কাৰণ যিটো ঠাণ্ডা দিছে কালি মই মোৰ সেইটো এনেই নৰ্মেলি যিটো পিন্ধোঁ সেইটো পিন্ধোতে মোৰ ইমান ঠাণ্ডা লাগিছে গতিকে এইটোত কিমান ঠাণ্ডা লাগে নাজানো চ' ঠাণ্ডাটো বহুত দিছে গাইজ আপোনালোকে কমেণ্ট কৰক যোৱাৰ পৰা চাইছে কেনেকৈ ঠাণ্ডা দিছে ক'ৰবাততো বৰফো পৰিছে মই শুনা পাইছোঁ অসমতো যে এনেকুৱা হৈছে মানে একচুৱেলি বৰফ মানে স্ন' নহয় মানে শিল বৰষুণ হৈছে চ' হ'ব পাৰে এইবিলাক বতৰৰ কথা আমি নাজানো ভাই চ' বলক যাই থাকোঁ আৰু ডেকা হয়তো আহিব পাৰে আহিম বুলি কৈছে মোক নাজানো সি সদায় সোনকাল ওলায় কিন্তু সোনকাল নোলায় দেখাই যাব কি হয় মোৰ গাড়ীখন তলত মোৰ লগৰীটো ৰখি আছে ঋতুহঁত আহি আছে বলক যাই থাকোঁ লেটছ গ' চ' গাইজ মই এটা গাড়ীত ৰিফিলিং কৰিলোঁ আৰু তেল নাছিল চ' তেল ভৰালোঁ আৰু চ' গাইজ এয়া আমাৰ হিৰোত আহি গৈছে হিৰো অঁ দাদা ভালে আছে আছোঁ আছোঁ যাব এতিয়া তেল চেল আছে নাই গাড়ীত বলক আপুনি এটা মাউণ্ট লগাই ল'ব ইয়াতে আপুনি ৰাইডাৰ হৈ যাব আৰু এইফালে একদম পূৰা আমাৰ টিকলা আছে আজি টিকলা হয় নাই হেলমেট দেখা নাই টিকলাৰ ইঞ্জিনিয়াৰ মানুহ বলক গাইজ ইঞ্জিনিয়াৰ মানুহ একদম ইঞ্জিনিয়াৰিঙত পঢ়ে এইবিলাক কম নহয় গাইজ এইবিলাক পলিটিকেলত মেজৰ লোৱা পলিটিক্সত নাথাকিব চব লগতে আমি ৰেডি বলক কি কম গাইজ মোবাইল চোবাইল পৰি অৱস্থা নাই আকৌ ভিডিঅ' নহ'ল ভিডিঅ'ই নহ'ল বে পঢ়াটো কি খেচৰ আমি বে চ' গাইজ ভিডিঅ' নহ'ল উপায় নাই ধূলি চুলি লাগি অৱস্থা নাই ত' যাই আছোঁ আৰু কিমান দূৰ আছে নাজানো আগতে চ' বলক যাই থাকোঁ লেটছ গ' আমি হয়তো চন্দ্ৰপুৰ পালোঁ মই নাজানো কিমান পালোঁ আৰু পিছফালে মানুহ ঘৰ আছে আগত ঋতুহঁত গ'ল আৰু বেছি দূৰ নাই অলপ আছে পাবৰ কাৰণে ত' পিছফালে মানুহতে কিবা কথা পাতি আছে নাজানো চ' লাহে লাহে আমি যাই আছোঁ বেছি দূৰ নাই আৰু বৰ ধুনীয়া ৰাস্তা গাইজ সিফালেদি একদম কিন্তু মই গাইজ আফচোচ যে মই মটৰ ব্লগিং কৰিব নোৱাৰোঁ কাৰণ মানে একচুৱেলি চাই লওঁ এইকেইদিনৰ ভিতৰত চব কৰি আছোঁ লাহে লাহে মুঠতে নতুন বিষয়ৰ ভিতৰত চব কৰি আছোঁ মটৰ ব্লগিঙো পাই যাব আপোনালোকে মানে মই বহুত কিবা ডাঙৰ এটা হেৰি কৰিব যাইছোঁ চ' যদি ভগৱান দিয়ে তেতিয়াহ'লে হ'ব চ' সেইটো কাৰণে ৰখি আছোঁ আৰু চাওঁ তেতিয়া মটৰ ব্লগিং কি চব পাব আপোনালোকে য'তে নহওক মই কিবাকৈ ট্ৰাই কৰি লৈ লওঁ আগতে তাৰপিছত চব দেখা যাব তেতিয়াহ'লে বলক যাই থাকোঁ পিছফালে চ' গাইজ ইহঁতকেইটাই মানে ৰাস্তা পাহৰি একদম জচতে কিমান আগলৈ গৈছিলা ফিল্ড লৈ আছিলা ফিল্ডতে আগত গুচি গ'লে একদম বলক দাদা লেটছ গ' পালোঁ গাইজ সেইখিনি ইফালে তপোবন চপোবন চব যাব পাৰি চ' বলক এইখনে চাট দিছে গাইজ মোক বলক লেটছ গ' চ' গাইজ ৰাস্তা পাই গ'লোঁ আবেলি ঘাটৰ কিন্তু এইফালেদি গাড়ী সোমাব দিয়া নাই নাজানো আৰু নহয় পইচা ল'ব পাৰে না লোকেল গাইজ আৰু গাইজ আপি জোকাইছে ৰাস্তাত এক জাক আপি যায় চলি জোকাইছে তাতে দুনিয়াৰ এক জাক আপি যায় তুমি জোকাইছা ইটো জোকাইছে ফাইনেল তোলে জোকাইছা নাই চাওঁ চাওঁ ইফালে সোমাই যদি অঁ কি তুমি চাই আহা তই চাই নাই কিয় তোৰ স্কুটি আছে যা ইয়াতে আহি ভুল কৰিলোঁ নেকি ইয়াতে আহি ভুল কৰিলোঁ নেকি হাত হা হা টিকলা হা না ভাল চ' আমাৰ কেমেৰা পাৰ্চনক দিছোঁ বলক দিয়ক লগ পাম দে নেকি এইটো টকাই চাওঁ ইফালে গাড়ী সোমাব দিয়ে ইফালে কিবা ৰিজৰ্ট কোনবা হা সুন্দৰ কিবা ৰিজৰ্ট হে আবে ইফালে সোমাব নোৱাৰা এইফালে সেইফালে যাব লাগিব সেইফালে দিয়ে যাব লাগিব চাওঁ
চ' গাইজ এইফালে নহয়, এইফালে কিবা এইখন ৰিজৰ্ট এচোন, মানে সেইফালে চাগে ঘূৰিব লাগিব আৰু চ' ঘূৰি লওঁ মই বলক। কি যে মানে চ' গাইজ আহি পাই গ'লোঁ আৰু পাৰ্কিং ফিজ চিজ নলয় ইয়াতে। বেলেগো আছে কিন্তু মানে তাতে 100 টকাকৈ লাগে, সেইকাৰণে আমি তাতে নোসোমালোঁ। চ' আমি আহি পালোঁ বৰ্তমান। চাওঁ ইফালে ছানছেট চাব আহিছোঁ, এইফালে হ'বই আৰু লাহে লাহে। চ' বলক যাই এইফালে দাদাই আগত ৰখি আছে। কিয় ইমান ভয় মানুহটো, কিয় ইমান ভয় কৰে কিয়া? চ' গাইজ বলক মই গাড়ীখন ক'লোঁ ইয়াতে। কিংদাৰ গান বাজি আছে, কপিৰাইট লাগি যাব বেছি হেৰি নকৰোঁ, নহ'লে কপিৰাইট লাগি গ'লে চেছ। চ' বলক যাই থাকোঁ, লেটছ গো। চ' গাইজ ফাইনেলি আমি পাই গ'লোঁ। ইমান ধুনীয়া এটা ভিউ, মানে মই কি ক'ম, মানে আচৰিত ভিউ, মানে বৰ ডেঞ্জাৰাছ ভিউ গাইজ। আমাৰ টিকলা তাতে একদম পূৰা ৰেডি আৰু ইফালে পূৰা ফটোশ্বুট কৰিছে। চ' সেইকাৰণে টিকলা তোমাৰ কিবা মনত পৰিছে নেকি জেগাখিনি দেখি? হা প্ৰেক্টিকেল কৰি আছো লেবত কি হৰণ বাজি আছে নেকি? চ' গাইজ মানে মিছা কথা এনেকৈ ক'ব পাৰে এখেত ক'লে, মানে কি ক'ম আৰু। চ' গাইজ ইমান ধুনীয়া ভিউ ইয়াতে, মানে কি ক'ম গাইজ, মানে মন শান্তি হৈ গৈছে গাইজ এইবিলাক জেগাত আহি। চ' এইফালে মানুহ আছে আমাৰ। চ' ছানছেট হৈ আছে লাহে লাহে, মানে বৰ আচৰিত এটা ভিউ। চাওক না আপোনালোকে, এই পাই গ'লোঁ গাইজ। মানে তাতে সোমাইছিলোঁ, কিন্তু তাতে আমাক সোমাওঁতে পাৰ পাৰ্চন 100 টকাকৈ হৈছে। মানে কৈছে যে বৰ্তমান বাজিল 4:06, সিহঁতে কৈছে যে 4:10 যদি হৈ যায়, 4:10 পিছত পাৰ পাৰ্চন 100 টকাকৈ ল'ব। মানে 5টা মানুহ আছোঁ, সিহঁতে যদি 4:10 হৈ যায়, 4:06 হ'ল, 4 মিনিট পিছত সিহঁতে মানে পাৰ পাৰ্চন 100 টকা, মানে আমি 500 টকা ভৰিব লাগিব। এখন মোৰে ডাইনিং বাৰ দিব। আবেলি সিহঁতেতো কি না আমি কিবা খাম না কিবা কৰিম, কিহৰ কাৰণে লাগে তহঁতক? আৰু 500 টকা বোলে হয়, এটা মানুহ হৈছে তেতিয়া গাত নালাগে। 5টা মানুহ 500 টকা দিব নোৱাৰি আৰু। চ' চাওঁ কি কি আছে। চ' গাইজ আজি একদম প্ৰথমবাৰ মটৰ ব্লগিং মানুহৰ হেলমেটটো দি। চ' বলক লেটছ গো। বলক গাইজ আমি যাই আছোঁ আগলৈকে, চাওঁ কিমান আগলৈকে কি হৈছে। ইফালে ইয়াতে ৰখি আছে, হৈছে মিলছে। এইবিলাক চুতীয়া হেৰি, এইবিলাক লগ কৰে নেকি এইবোৰ? যোৱা ফটো এটা উঠি আহ। চ' গাইজ মানে ইয়াতে দুজনমান মানে ইউটিউবাৰ, মানে ভাল ইউটিউবাৰ দেই, মানে নাম জনা ইউটিউবাৰ, প্ৰত্যেকজনে মানুহে চিনি পাওঁ। কোনে আৰু এইবিলাক চেল্ফি টেল্ফি উঠে গাইজ, মই মানে সিহঁতক নাচাওঁ আৰু সেইকাৰণে উঠিব লগাও নাই মোৰ মতে। মানে মই ইমানো ডাঙৰ ফেন নহয়। মোৰ দুজন মানে ইউটিউবৰ ভাল লগা মানুহ আছে, আৰু সেই দুজনৰ লগত ফটো উঠি পাইছোঁ মই অলৰেডি। তথাপিতো এদিন যদি একেলগে মানে ভিডিঅ' এটা বনাব পাৰিলোঁ হয়, তেখেতসকলৰ লগততো কথাই নাছিল। চ' যদি ভগৱান কৰে, যদি আপোনালোকে সহায় সঁহাৰি জনায়, তেতিয়াহ'লে নিশ্চয় এদিন তেখেতসকলৰ লগতো বনাম ভিডিঅ'। কিন্তু এনেই মানে হয়, তেখেতসকলে মানে প্ৰতিষ্ঠিত ইউটিউবাৰ, এইটো সঁচা, কিন্তু মানে সেনেকুৱা এটা মানে মোৰ ভাল নালাগে, বিশেষকৈ মোৰ নিজৰ ভাল নালাগে। চ' মানে সেইকাৰণে ফটো চটো উঠা নাই আৰু কি ফটো উঠিম। চ' আমি যাই আছোঁ, আগত পিছফালে মানুহ ঘৰত আছে, আৰু মই আজি মানুহৰ হেলমেটটো লৈছোঁ কাৰণ ইয়াতে মটৰ ব্লগিং কৰিব পাৰি। ত' এইফালে মই যাই আছোঁ। ত' বলক আমি যাই আছোঁ আগলৈকে। আৰু ইয়াতে এজন ককা আছিল, মানে তেখেতে ভাবিলে নেকি কিবা মানে অলপ ভয় খাইছে, মানে সেনেকুৱা টাইপৰ অলপ লুক দিছে। চ' একদম টিকলা আৰু হেৰি আৰু পূৰা গাড়ী চলাই আৰু ক'বই নালাগে। চ' গাইজ এইফালে ঠাণ্ডা আছে, কিন্তু বহুত ঠাণ্ডা আছে, মানে আচৰিত ঠাণ্ডা আছে আৰু এইফালে। সেইকাৰণে অলপমান ঠাণ্ডা লাগিছে। এইফালে নাও চাও আছে, চলাব পাৰি, একদম ধুনীয়া জেগা, আপোনালোকে চাব পাৰে। এইফালে একদম ধুনীয়া জেগা, ইয়াতে একদম আহি পেলাই ৰৈছোঁ। ইয়াতে নাও এখন আছে, আৰু এইফালে দুটা গৰু আছে গাইজ, এইফালে গৰু, আৰু এইফালে মাছ চাছ থাকিব পাৰে। এইফালে নাওখন চলাম বুলি ভাবিছোঁ, ঋতু চলাব আমাৰ। চলাবা নেকি? আমি মানে যা তা ইউটিউবৰ লগত ফটো নুঠোঁ নে কি? চ' গাইজ ৰখি লওঁ। ইয়াতে থবি না গাড়ী? দাদা গাড়ী থ'বনে ইয়াতে? গাড়ী থ'ব ইয়াতে? ৰখাব লগা একো নাই, কাৰণ তাতে মেইন ভিউ এটা নাই, মই নাওখন চলাই আহিব বুলি ভাবিছোঁ। মই নাওখনত ফটো উঠো বে। মোৰ মোবাইলত এই ভাল যাবই। ৰখ নামি যায় বুলি ভলে না গাড়ী। আৰে এইডাল তই জানাইছো, ইয়াৰ শুই যায় ঘণ্টা আধা ৰাস্তা। যিখন নাও আছে ইয়াতে,
বহুত ধুনীয়া নাও উঠিব পাৰিনে চাওঁ গুচি যায় বুলি ভয় লাগে নাযায় মই জিন্দগীৰ প্ৰথম আজি ফাৰ্ষ্ট টাইম নাওত উঠছোঁ বে অঁ নেথিবা গুচি গ'লি চেছ ৰ'বা এক ছেকেণ্ড 1 hour later. কৈছোঁ গাইজ বহুত টাইম ৰখি পেলাই এতিয়া পানী খেতিৰ ফালে যাব ওলছোঁ আৰু আগত আমাৰ যাই আছে এইফালে আমাৰ ব্লগাৰ এটা আছে গাইজ এইটো মই বেছি আপোনালোকে কমেণ্ট কৰোঁ মটৰ ব্লগিঙো কৰিছে মটৰ ব্লগিং দেখা আজি ফাৰ্ষ্ট টাইম গাইজ আজি ফাৰ্ষ্ট টাইম চ' ব'লক যাই থাকোঁ পানী খেতিত ৰখিম আৰু ব'লক প্ৰথম কৈছোঁ চা মানে তাৰ হাত কপে হাতখন এনেকৈ লৰি থাকে মাজে মাজে মদ নাখালে এনেকুৱা হয় চ' গাইজ এখেতসকলক বাই বাই দিওঁ মই মানে কিবা এটা কাম আছে মোৰ একো বাইক নিকিনো নিকিনো গাইজ বাইক নিকিনো কিনিব পাৰে ঠিক নাই মই এনেই কিবা এটা সুধিম ভিডিঅ' পাই যাব বাইক ডেলিভাৰী ভিডিঅ' এটা পাব পাৰে মই কিবা এটা সুধিম মানে গাইজ সেইকাৰণে কৰিব নোৱাৰোঁ গাইজ মই এনেকৈ তে আপোনালোক যাব মই যাওঁ নেকি ব'লক সৰু সুৰা মানুহ ভাই ব'লক গাইজ Many hours later. চ' গাইজ মানুহৰ ইমান জছ এই ইফালে আগবাঢ়ি গৈছে ই জছতে গাড়ীৰ কাৰণে চ' গাইজ মই শ্ব'ৰুমত আহিছোঁ বাজাজৰ মোৰ কিবা এটা কাম আছে অলপ সৰু সুৰা চ' সেইকাৰণে মই ৰখি লওঁ কেনেকৈ ছাইড কৰিম মই কিয় কওক কেনেকৈ ছাইড কৰিম এইখিনি থ না এইখন দেখা নাই এনে নানো চ' গাইজ মই শ্ব'ৰুমত সোমাই লওঁ তাৰপিছত কৈছোঁ কিহৰ কাৰণে সোমাইছোঁ আহি গ'লো গাছ ৰ'ব গাইজ মই অলপ পিছত ভিডিঅ' কৰিছোঁ এক ছেকেণ্ড গাইজ চাই লওঁ ব'লক চ' গাইজ ইয়াতে মই কৰি আছোঁ পলিউশ্যন গাড়ীৰ আৰু মোৰ মনটো ভাল লাগিছে গাইজ আজি অলপ বেলেগ কিবা কিবি হৈছে চ' আমাৰ ডেকা আছে ডেকাৰ এনএছখন আছে আৰু খুব অতি সোনকালে কিবা এটা হ'ব যাইছে গাইজ হৈছে নাই আই এম চ' হেপী গাইজ হৈ গ'ল লগ পাওঁৱে অঁ আমিতো সদায় লগ পাওঁৱে গাইজ ভিডিঅ' ক্লিপ এটা ল'ব লাগিব আৰু ইয়াৰ মনটো আজি বহুত খোজ গাইজ বস্তু এটা দেখাই থৈছোঁ মানে আমি সেইটো অন কৰিম ত' গাইজ এক ছেকেণ্ড মই বিলটো দি দিওঁ ত' গাইজ আপোনালোকে জানে যে পে'টিএম আৰু ফোনপে' কিবা কিবি আছে ন সেইবোৰতো ইউজ কৰে আৰু আমি দেখাব সেইবোৰ ইউজ কৰিলে কিমান বেলেঞ্চ আছে কিমান কি নাই আৰু ই আজিকালি ইউজ নকৰে হা ই আজিকালি ডিম্পু যে এটা যে ভিডিঅ' বনাইছিল আপোনালোকৰ কি কয় এই ফোনৰ ডাইলত যে নাম্বাৰ মাৰি পেলাই পে'মেণ্ট কৰিব পাৰি সেই বস্তুটো সি আজিকালি ইউজ কৰে সেইটো ক'লেতো মই গমো নাপাওঁ একো মেছেজ না মোবাইলত মেছেজ আহে না কিবা নটিফিকেশ্যন আহে মই একো গম নাপাওঁ তাৰপিছত সি কয় মোৰ পইচাই নাই পইচাই নাই আজি গম পাওঁ চোৰ ধৰা পৰিলোঁ কেই লাখ টকা ভৰা আছে নহয় গাইজ মই তাৰ এচিভমেণ্টটো কমপ্লিট কৰিব লাগে ন মই তই এচিভমেণ্ট কমপ্লিট কৰ তাত মই কংকাৰে যাব লাগে গাইজ সেই এচিভমেণ্ট গাই যাব এচিভমেণ্ট কমপ্লিট হওক তাৰপিছত মোক ই মোৰ আগত যদি পইচা নাই মোৰ কি দিওঁ মই এইটো কি হ'ব ইয়াৰ মানে ঠাণ্ডা দিছোঁ গাইজ Many hours later. So guys, ই মোক ৰাতি ফোন কৰি কি তলত আহাচোন মোক নিবৰ কাৰণে মই কিনো হৈছে তাৰপিছত গ'লোঁ এই ঠাণ্ডাখনত নামি তাৰপিছত কি লৈছে চাব নেকি দেখাই দিয়া একবাৰ সদ্য খেচৰা মালিক মই আজি কৈছিলোঁ একবাৰ দেৱা আইফোন কেতিয়া কিনিবা ই মোক কয় কি এই 2 মাহ 1 মাহ লাগব কি কাম দেবে ই মোৰ আগত 10,000 টকা খুজিছিলোঁ মই ই মোক পইচা হৈছে তাৰপিছত আজি আহি লৈ ল'লাম মই ষ্টেটাছ দেখিয়ে গম পাইছিলোঁ ই আজি আইফোন ল'ব বুলি যিয়ে নহওক কংগ্ৰেছ কেনেকুৱা লাগিল ক'ব কমেণ্টত ক'ব এইটো দি আমি ৰিল বনাম এনএছ পূৰা উঠিব দুখন এনএছ 3খন এনএছ এইখিনি কাটি দিব লাগিব তেতিয়া এনএছ পূৰা উঠিব 160 পূৰা উঠাই দিম আশা পূৰণ সেইটোৱে কষ্ট পূৰণ 7 মাহমান লাগিল নেকি 7 মাহ লাগছে এতিয়া বহুত কষ্ট কৰিছে ভাল লাগছে কিবা এটা এচিভ কৰিছোঁ কিবা এটা পালোঁ
এটা দিন ৰিচিভ এটা দিন আহি গ'ল 5 দিন আহি গ'ল হয় ভালে বস্তু আহিল ভাল বেয়া বস্তু বস্তু আনা কামৰ বস্তু কামৰ বস্তু কামত আহিব ভিডিঅ' কৰা থাকক কিবা কৰা এতিয়া আৰু কোনে পাই কথা নাই আৰু কষ্ট সফল মোৰো ডিম এটা আহিল এইটো বছৰত ইয়াৰো আহিল চবৰে দিন আহি আহি গৈছে আছে এইটো বছৰ আমাৰ পুৰা মজা গেজিবে ধামাকা চ' এইখিনিয়ে আৰু কিবা আৰু মোবাইলটো এই ৰিভিউ দেখাই দিম দিয়ক পিছত পিছত পাই ল'ব চবৰে আমাৰ চবৰে মোবাইল চবৰে মোৰ নাই একেই আৰু আমাৰ মই মানে ইয়াৰ মানে মোৰে মই ঘৰতে লৈ যাম এতিয়া পুৰা ভিডিঅ' বনাই থাকোঁ দিয়ক ঠিক আছে ক'ব কমেণ্টত কেনে কমেণ্টত ক'ব আৰু কংগ্ৰেছ দিব ইয়াক পুৰা আইফোনটো ফটো উঠাবই চ' গাইজ আজি প্ৰায় ব্লগটো আমি এণ্ড কৰিব লৈছোঁ আৰু য়েছ বেক টু বেক এইটো সপ্তাহত বেক টু বেক ভিডিঅ' দি কালি আৰু এটা আহিব পাৰে মানে ই মোক যাম বুলি কৈছে গতিকে যদি আহে তেতিয়াহ'লে আহি যাব আৰু গাইজ এইটো সপ্তাহত বেক টু বেক ভিডিঅ' আহি আছে আৰু অলপ ছাবস্ক্ৰাইব কৰি দিব পাৰোঁ অলপ প্লিজ মানে একদম হেৰিকৈ কৈছোঁ কাৰণ আমিও মানে বনাইছোঁ চ' যদি আপোনালোকে মৰম চৰম দিয়ে তেতিয়া ভাল লাগে আৰু আপুনি এতিয়া নকয় ন হেৰি আপোনালোক হ'ব ভিডিঅ'টো কেনেকুৱা কেনেকুৱা হৈছে সেইটো কওক যদি বেয়া হৈছে আমি একো বেয়া নাপাওঁ ডাইৰেক্ট কওক যে অমুকখিনি ভুল হৈছে অমুকখিনি ভুল হয় আমি গম পাই যাম তেতিয়া এইডাল নোখোলা কিয় এই নুখুলিবি কিয় নোখোলা মই খুলিছোঁ না তই খুলি গাইজ চুলিখিনি ইস্ত্ৰি মাৰা হেন হৈছে চ' সেয়ে বেলেগ একো নকওঁ তো যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থৈ দিব আৰু চেনেলটো যদি কোনোবা নতুনকৈ চাই ছাবস্ক্ৰাইব কৰি থৈ দিব তেতিয়ালৈকে ইয়াৰ ভিডিঅ'কেইটা এনেও অটলাই লাগে চাই কামোৰ লাগি কিবা মানুহে ক'ব না কোৱালিটি কোৱালিটি বাদ দিয়ক না ইয়াৰ ভিডিঅ'কেইটা চাই কামোৰ লাগে কিবা মোৰ নিজৰ কামোৰ লাগে ভাই মোৰ ভাল লাগে না মই তোৰ ভিডিঅ' এটা চাই যাবলৈ গাইজ গাইজ তই কি কয় এই গাইজ ৱেলকাম বেক টু দি আনাদাৰ ভিলগ আগলৈ যায় এনেকুৱা কোনোবা ইণ্ট্ৰ দিয়ে নেকি কি কপি কৰাবে চবেই গম পায় কাক কপি কৰিছোঁ গাইজ কাৰোবাক কপি কৰিছোঁ যদি আপোনালোকে ক'ব কাক কৰিছোঁ কপিৰাইট মাৰি দিব ৱেলকাম বেক টু দি আনাদাৰ ভিলগ কোনোবা কয় নেকি এনেকুৱা এইটো কয় এটাই আপোনালোকে বহুতে জানিব পাৰে নাজানে ইয়াক ইমান চিনি নাপায় কোনো হয় নেকি ইয়াক যোনে হাৰ্জবেনীৱালাক চাই এই চিনি পাব সিও ব্লগাৰে হয় বাকী কোনো চিনি নাপায় নপৰে না মই চাইছোঁ তো হে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু পুনৰ আহিছোঁ নতুন ভিডিঅ'লৈ 1 তাৰিখে একটো বোলে কালি যা বে কালি তাতে নাযাওঁ নহয় কালি যাই যাম তে বনাই দিবি ভিডিঅ' এটা কালি চাওঁ ইচ্ছা গেলি বনাই দিম ইচ্ছা গেলি একে জাগা একে হাত ভিডিঅ' বিঘাইছে হ'ব দিয়ক তেতিয়ালৈকে ধন্যবাদ জয় আই অসম পিছ আউট য়েছ